ফাৰ্ষ্ট পাৰ্টটো চাইছে নহয়? যদি চোৱা নাই চাই ল'ব দেই। মই অকলে অকলে আহি থকাত ইয়াক বাটতে দেখি লগ ধৰাত বোলো ব'ল ল'ৰা চাই আহোঁ, মানে ছাগলীকেইটা এৰাল দি থৈ আহোঁ। সিও ক'লে ব'ল ব'ল দুইটা কাম লগতে কৰি থৈ আহোঁ। আৰু ইয়াতে আহিয়ে ছাগলীকেইটাক এৰাল দি আমাৰ চকু গ'ল ইয়াতে থকা আম গছডাললৈ। তাৰপিছত ঘপককৈ গৈ পিনে আম পাৰিবলৈ ল'লোঁ, কিন্তু আম নোপোৱাত দুইটাৰে সোধা মুখখনকে লৈ ঘৰলৈ উভতি আহিবলগীয়া হ'ল। বাৰু যি কি নহওক, ইয়াৰে পৰিৱেশটো কিন্তু বৰ ধুনীয়া, যেন এক শান্তিৰ পৰিৱেশ। আৰু সেইদিনাৰ বতৰটোও বৰ ধুনীয়া আছিল। ৰ'দো নাছিল, বৰষুণো নাছিল, ঠিক ডাৱৰীয়া বতৰ কৰি আছিল। আৰু ইয়াৰে পৰিৱেশটো চাওক, সঁচাকৈয়ে বৰ ধুনীয়া। আৰু এই ফিল্ডখনতে গৰু ছাগলী সকলোবিলাক দিয়া হয়, কিন্তু আজি বেছি দেখিবলৈ পোৱা নাই। আৰু ইয়াতে আমি সৰুতে আহি পিনে খেলা ধূলাও কৰিছিলোঁ। বাৰু আজিলৈ এৰিছোঁ, নেক্সট পাৰ্ট আকৌ আহি আছে।